Double gosai kau. Seperti sesi semua. ধন্যবাদ থাকিল। এই সময়ত মই এটা অনুৰোধ জনাব বিচাৰিছো সাংবাদিক বন্ধুসকলক আমাৰ হোৰ্ডিং বনাই থোৱা আছে তাতে গৈ পিনি আমাৰ প্ৰাইজ ডিস্ট্ৰিবিউটৰ আৰু প্ৰাইজ ৰিসিভাৰ তেওঁলোকৰ সিঙ্গেল থাকিব আৰু যি ফ্ৰণ্টত আছে তেওঁলোকে সাইড হৈ দিব লাগে। আমাৰ সাংবাদিক বন্ধুসকলক অলপ সাইডৰ পৰা যেটো বডোফা ওপেনৰ গোল্ড কাপ ওদালগুৰিত যেটো খেল ফাইনেল খেল হৈছে মই দুইটা দলকে শুভেচ্ছা জনাইছোঁ আৰু উদ্যোক্তাসকলক মই ধন্যবাদ জনাইছোঁ ইমান বছৰে বডোফাৰ নামত যেটো গোল্ড কাপ ইয়াত অনুষ্ঠিত কৰিছে ইয়াৰ দ্বাৰা আমাৰ বডোফাক এটা সন্মান দিয়া হৈছে আৰু ইয়াৰ লগতে আমাৰ অঞ্চলৰ প্ৰতিভাৱান খেলুৱৈসকলক এটা ভাল প্লেটফৰ্ম দিয়া হৈছে এই কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ বিটিআৰ অঞ্চলত ফুটবল আমাৰ বহুত পটেনশিয়াল আছে ইয়াৰ বাহিৰে আৰ্চাৰী আৰু বক্সিং বিভিন্ন খেলাৰ প্ৰতিভাৱান কিছুমান আমাৰ খেলুৱৈসকল আছে এই সকলক অনাগত দিনত এই খেলটো আগুৱাই লৈ যায় এটা ভাল কেৰিয়াৰ গঢ়িব পাৰে ইয়াৰ কাৰণে কিছুমান পলিচি আমি লৈছোঁ আৰু ওদালগুৰি জিলাত যেটো নেশ্যনেল ষ্টেডিয়াম আছিলে এই নেশ্যনেল ষ্টেডিয়ামৰ লগতে স্পৰ্টছ একাডেমি এটা হ'ব ইনডোৰ আউটডোৰ ষ্টেডিয়াম হ'ব আৰু ইয়াৰ লগতে হোষ্টেল ফেচিলিটি থাকিব এনেকা এটা সুন্দৰ প্ৰকল্প অহাত এমাহ দুমাহৰ ভিতৰতে ইয়াত মানে এই প্ৰকল্পৰ ইনাগুৰেশ্যন হ'ব আৰু 2 বছৰৰ ভিতৰত এই প্ৰকল্পটো কমপ্লিট হ'ব এইকাৰণে ওদালগুৰি এটা ভাল নেশ্যনেল ষ্টেডিয়াম পাবলৈ গৈ আছে আৰু আমি কাউন্সিলবিলাক যেহেতু ৰিপ্ৰেজেণ্টেশ্যন নাপায় সেইকাৰণে সব কাউন্সিলক লৈ এটা ফুটবল লীগ অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ যিমানখিনি কাউন্সিল আছে সবৰে টিম আহিব আৰু সেই টিমবিলাকে নিজৰ মাজত খেলিব যেনেকৈ ISL হৈছে IPL হৈছে ঠিক তেনেধৰণৰ কাউন্সিল লীগো সুন্দৰকৈ এইটো অৰ্গেনাইজ কৰা হ'ব